AJYCP বৰমা আঞ্চলিক কমিটিৰ বৰমা বিদ্যুৎ উপসংমণ্ডলত SDOক স্মাৰক পত্ৰ প্ৰদান। বৰমা বিদ্যুৎ উপসংমণ্ডলত বিগত কিছুদিন ধৰি বিদ্যুৎ কৰ্তন কৰাৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে বৰমা উপসংমণ্ডল বহু সংখ্যক ৰাইজে। কিছু সংখ্যক দুখীয়া ৰাইজৰ বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে। বিদ্যুৎ কৰ্তনৰ ফলত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে। এই অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গৰমত বিদ্যুৎ বহুত সময় ধৰি কৰ্তন কৰি থোৱাৰ বাবে বৰমা বিদ্যুৎ উপসংমণ্ডলৰ SDOক এখন স্মাৰক পত্ৰ প্ৰদান কৰে AJYCPয়ে। লগতে সংগঠনে জনোৱা দাবীসমূহৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈও অনুৰোধ জনায়, নহ'লে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে। যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিয়ে আমাৰ বৰমা সংমণ্ডলত থকা বিদ্যুৎ উপসংমণ্ডল বিষয়াক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। আমাৰ স্মাৰক পত্ৰৰ কাৰণে আমি তেখেতক অৱগত কৰিলোঁ যে এই সূৰ্যৰ অতিপাত গৰম আৰু যি আমাৰ এই গ্ৰীষ্মকালীন অৱস্থাত আমাৰ এই যিটো আমাৰ বিদ্যুতৰ যিটো আমাৰ বিল হয় তাৰ ওপৰত আমাৰ ক'বলগীয়া আছিল। আমি ৰাইজৰ পৰা বহুতো কমপ্লেইন পাইছিলোঁ যে আমাৰ বিদ্যুতৰ বিলবিলাক আমাৰ হয় নহয় কাটি দিয়াৰ ফলত আমাৰ যথেষ্টখিনি অসুবিধাৰ ফলত আমি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নোহোৱা হয়। আমাৰ ল'ৰা ছোৱালীসকলৰ পঢ়া শুনাত অসুবিধা হয়, যিহেতু এতিয়া আমাৰ অনলাইন ক্লাছ কৰিব লগা হয়। যিহেতু মোবাইলৰ জৰিয়তে কৰিব লগা হয়। এই মোবাইলত সিহঁতে নিয়মিত চাৰ্জটো দিবলৈ সিহঁতৰ তাৰমানে বিদ্যুৎটো আমাৰ লাইনটো নাথাকে। সেইকাৰণে গোটেই বিষয়বস্তুখিনি আমি SDOক জনালোঁ যে আপোনালোকৰ লাইনৰ যি লুকা-ভাকু অৱস্থা, এদিন গ'লে আহিবই নোখোজে। তাৰোপৰি আপোনালোকৰ যি আমি দৰিদ্ৰ সীমাৰেখাৰ তলত এই বসবাস কৰা লোকসকল বিল পৰিশোধ নকৰাৰ কাৰণে আপোনালোকে সিহঁতক অকণো মৰমৰ দৃষ্টিভংগীৰে নাচায়। এই সুযোগ নিদি যধে মধে সিহঁতৰ লাইনটো কাটি দিয়াৰ ফলত বহুত অসুবিধা আহিব দিছে। এই গোটেইখিনি বিষয়ে আমি তেখেতসকলক জনালোঁ। তেখেতে আমাক ক'লে যে এইবিলাক আমাৰ চৰকাৰৰ নীতি নিয়ম বা চৰকাৰৰ আদেশ। তেতিয়া আমি তেখেতক ক'লোঁ যে আপোনালোকৰ যে বৰ্তমান চৰকাৰখনতো দৰিদ্ৰসকলৰ কাৰণে থকাৰ কাৰণে কয়, কিন্তু বস্তুটো কি হৈছে, আপোনালোকে কি কৰি আছে? আমি তেখেতসকলক এইটো কথাও ক'লোঁ যে কাৰোবাৰ যদি লাইনৰ বিল বহুত আহিছে বা তেখেতে দিব পৰা নাই, তেখেতৰ এটা নিৰ্দিষ্ট সময়ত বান্ধি দি তেখেতক এটা EMIৰ জৰিয়তে তেখেতসকলক পৰিশোধ কৰিবলৈ আপোনালোকে ব্যৱস্থা কৰি দিয়ক। কিয়নো বৰ্তমান যি বিশ্ব সন্ত্ৰাস সৃষ্টিকাৰী মহামাৰী কৰোণাৰ সময়ত মানুহবিলাক প্ৰায় কৰ্মহীন হৈ গৈছে, তেওঁলোকৰ আৰ্থিক অনাময় ঘটিছে আৰু এই সময়ত তেওঁলোকৰ যিটো বিল আহে খাবলৈ নোপোৱা হৈছে, মানুহ পিন্ধিবলৈ নোপোৱা হৈছে। তাত এই লাইনৰ বিলটো কেনেকৈ পৰিশোধ কৰিব? কিন্তু বিদ্যুৎটো আমাৰ প্ৰয়োজনীয় বৰ্তমান যুগত, আৰু বিশেষকৈ গৰমৰ দিনত আমি এই যি অলপমান সকাহ পাওঁ, সেই সকাহ বিদ্যুতৰ ফেনৰ বতাহৰ জৰিয়তে পাওঁ। আৰু সেই সকলোখিনি বস্তু আমি তেওঁলোকক জনালোঁ। জনাই কিনে এটাই কথা আমি দাবী জনালোঁ যে আপোনালোকে আমাৰ এই দুখীয়া শ্ৰেণীৰ লোকসকলক আপোনালোকে অন্ততঃ এই যি আমাৰ মিনি লকডাউন চলি আছে, এই মিনি লকডাউনৰ কিন্তু তেওঁলোকৰ বিলৰ ক্ষেত্ৰত ৰেহাই দিয়ক আৰু অলপমান সহযোগ কৰক, যাতে তেওঁলোকে বিলটো আপোনালোকে নিৰ্দিষ্ট সময়মতে বান্ধি দিয়ে আৰু EMIৰ জৰিয়তে তেওঁলোকে আপোনালোকক পৰিশোধ কৰিব পাৰে। তেখেতে আমাক আশ্বাস দিলে আৰু এই আশ্বাসখিনি আমি গ্ৰহণ কৰিলোঁ। পিছলৈ চাওঁ, যদি তেখেতে আমাক দিয়া আশ্বাসটো তেখেতে কাৰ্যকৰী নকৰে বা লাইনৰ বিষয়ে আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা আমাৰ বৰমাৰ জনতাৰ পৰা আমি অভিযোগ পাওঁ, তেতিয়াহ'লে আমি আন্দোলন আৰু তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম বুলি তেখেতক আমি স্পষ্ট ভাষাৰে কৈ আহিছোঁ আৰু আমি এই কাৰ্যসূচী ল'ম। নলবাৰীৰ পৰা ঈদুল হুছেইনৰ ৰিপৰ্ট, খবৰ 24 অসম।